অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতিৰ কুৱেশ্যন এনচাৰখিনি চোৱা। ক নম্বৰ প্ৰশ্নটো চোৱা। ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো? 2017 চনত আহিছিলে মংগোলীয় গোষ্ঠী। প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিলে? 2018 চনত আহিছে। প্ৰাচীন কালৰে পৰা অসম দেশ যাদু মন্ত্ৰ আৰু ঐন্দ্ৰজাতিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিলে। কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে। সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিলে? সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিলে অসমীয়া ভাষা। অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক? আহোমসকল। 2 নম্বৰ উত্তৰ লিখা। ক নম্বৰটো চোৱা। অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়? অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে ঘাইকৈ, কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি অনাৰ্য জাতিক বুজায়। খ নম্বৰটো চোৱা। কিমান চনৰ পৰা কিমান চনলৈ অসমত বিদ্যালয়ত বঙলা ভাষা চলিছিলে, মানে বাংলা ভাষা চলিছিলে? 1836 চনৰ পৰা 1873 চনলৈ অসমত বিদ্যালয়ত বঙলা ভাষা চলিছিলে। চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক'ৰ পৰা অসমলৈ আহিছিল? চাহ উদ্যোগৰ কৰ্মীসকল হৈছে চাওতাল কৰ্মী, মুছহৰ, মুণ্ডা, তেলেংগা, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি। এওঁলোক বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল। ঘ নম্বৰটো চোৱা। পাৰ্টিত থকা খাদ্যবস্তুৰ এখন তালিকা প্ৰস্তুত কৰা। পাৰ্টিত থকা খাদ্যবস্তুৰ এখন তালিকা হ'ল পাৰাঠা, মানে পৰঠা হ'ব, পোলাও, কুৰ্মা, কোফতা, কেক, বিস্কুট, ৰুটি, ৰসগোল্লা, লালমোহন, চিঙৰা, লুচি, পুৰি, দচা, চাম্বাৰ ইত্যাদি। অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হৈছে অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন আদি। 4 নম্বৰটো চোৱা। অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে। কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা। MQ আছে, বহুত ইম্পৰ্টেণ্ট আছে। 2015 চনত আৰু 17 চনত আহিছিলে। উত্তৰটো হ'ব সমগ্ৰ অসম ৰাজ্যখনে বিভিন্ন জাতি, উপজাতি আৰু জনজাতিৰ জনগোষ্ঠীৰ সমষ্টি। সেইবাবে অসমীয়া সংস্কৃতিও বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ। প্ৰাচীন কালৰে পৰাই অসমত বাস কৰি আহিছে বিভিন্ন জনজাতীয় গোষ্ঠী, অৰ্থাৎ অসমত আৰ্য জনগোষ্ঠীৰ লোকসকলক আছিল ইয়াৰ প্ৰধান কেন্দ্ৰ। ঘাইকৈ ইয়াত কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদিকে ধৰি অতীতত থকা দফলা, আবৰ, মিচিমি আদি জনগোষ্ঠীসমূহে অসম ভূমিত বসবাস কৰিছিল। প্ৰশ্নটো যিহেতু 5 বা 6 মাৰ্কৰ কাৰণে আহিব, অলপ দীঘলকৈ লিখিব, বহলাই লিখিব লাগিব। নহ'লে চোৱা। ত্ৰয়োদশ শতিকাত এইবোৰ জনগোষ্ঠীৰ লগতে অসমলৈ নতুন গোষ্ঠীৰ আগমন ঘটিল। সেয়া হৈছে ঘাইকৈ চীন আৰু হুকং উপত্যকাৰ পৰা অহা মংগোলীয়সকল। অসমলৈ অহা আহোমসকলে নিজৰ পূৰ্বৰ কৃষ্টি সংস্কৃতি পৰিহাৰ কৰি হিন্দু ধৰ্ম আৰু নতুন সংস্কৃতি গ্ৰহণ কৰিছিল। সেই সময়তে অসমলৈ মুছলমানসকলে আহিছিল। 19বিংশ শতিকাত ব্ৰিটিছে চাহ উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ অসমলৈ চাওতাল, কুৰ্মী, মুছহৰ, মুণ্ডা, তেলেংগা, লু, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি লোকসকল ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জাতিসমূহ। এটা সময়ত আকৌ আৰ্য সংস্কৃতিতকৈ অনাৰ্য সংস্কৃতিহে বেছি গুৰুত্বপূৰ্ণ হৈ উঠিছিল। এই দেশলৈ আহোম মুছলমানসকলকে ধৰি বিভিন্ন জনগোষ্ঠীৰ লোক আহিছিল। কোনোবাই দেশ জয় কৰিবলৈ আৰু কোনোবাই যুদ্ধবন্দী হিচাপে ৰৈ গ'ল। পুৰণি কালত অসমত থলুৱা বাসিন্দাসকলৰ ভিতৰত কাছাৰী, চুতীয়া, কোচ, বড়ো আদিয়ে নিৰ্বিবাদে সকলোকে গ্ৰহণ কৰিছিল। তেওঁলোকে নিজ নিজ ধৰ্ম আচৰণ কৰি নিজ নিজ সংস্কৃতি ৰক্ষা কৰিবলৈ ধৰিলে। সেই সময়ছোৱাত বাহিৰৰ পৰা অহা মানুহবোৰ যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগতে সম্বন্ধ ছেদ কৰি এই দেশৰ ভাষা সংস্কৃতি গ্ৰহণ কৰিবলৈ ল'লে। ইয়াই হ'ল এটা সংস্কৃতি সম্পন্ন জাতি আন এটা সংস্কৃতি সম্পন্ন জাতিৰ লগতে জাহ যোৱা ব্যৱস্থা। আৰু ইয়াত লং কুৱেশ্যনখিনি আছে। লং কুৱেশ্যনৰ এনচাৰখিনি তোমালোকে লিখি লোৱা।
ভাষা বিষয়ক সন্ধি ভাঙা 1 নম্বৰ সংস্কৃতি সমযোগকৃতি সংস্কৃতি জলাঞ্চলী জলযোগ অঞ্চলী জলাঞ্চলী স্বাধীন সহযোগ অধীন স্বাধীন 2 নম্বৰ উপসৰ্গ লগ লগাই তিনিটা শব্দ গঠন কৰা প্ৰয়োগ প্ৰগতি প্ৰমাণ 3 নম্বৰ আছে বাক্য ৰচনা কৰা পূজা পাৰ্বণ হিন্দু সমাজৰ ব্ৰাহ্মণসকলে পূজা পাৰ্বণত মুখ্য ভূমিকা পালন কৰে বেপাৰ বাণিজ্যৰ বিস্তাৰে অৰ্থনৈতিক পৰিৱৰ্তন সূচনা কৰে সহজ সৰল লোকে আনৰ সুখত নিজৰ সুখ অনুভৱ কৰে দিয়ালোৱা যেতিয়া এজনী ছোৱালীৰ বিবাহ কাৰ্য সম্পন্ন কৰা হয় তেতিয়া অসমীয়া সমাজত কিছুমান দিয়ালোৱা কাৰ্য কৰা হয় এৰা ধৰা যিকোনো এটা সম্পৰ্ক দীঘলীয়াভাৱে চলাই নিবলৈ হ'লে সৰু কথা কিছুমান এৰা ধৰা কৰিবলগীয়া হয় তাৰ পাছত অতিৰিক্ত প্ৰশ্নৰ উত্তৰখিনি চোৱা 1 মাৰ্কৰ কাৰণে অতি চমু প্ৰশ্নৰ উত্তৰ অতীতত অসমৰ আন এটা নাম কি আছিল অতীতত অসমৰ আন এটা নাম আছিল কামৰূপ পূব পাকিস্তানক বৰ্তমান কি নামেৰে জনা যায় পূব পাকিস্তানক বৰ্তমান বাংলাদেশ নামেৰে জনা যায় অসমত আদিৰে পৰা প্ৰচলিত ধৰ্ম দুটা কি অসমত আদিৰে পৰা প্ৰচলিত ধৰ্ম দুটা হিন্দু তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম অসমলৈ অহা প্ৰথম বহিৰাগত গোষ্ঠী কোন মংগোলীয়সকল মুছলমানসকল অসমলৈ কেতিয়া আহিছিলে মুছলমানসকল 20 শতিকাৰ 4ৰ্থ দশকত অসমলৈ আহিছিলে অসমৰ স্বাধীনতা সূৰ্য কেতিয়া অন্ত গ'ল ইয়াণ্ডাবু সন্ধিৰ পাছৰে পৰা অসমৰ স্বাধীনতা সূৰ্য অন্তৰ গ'ল বংগদেশৰ পৰা কি খাদ্য সম্ভাৰ অসমত প্ৰৱেশ কৰে ৰসগোল্লা লালমোহন চিঙাৰা আদি বংগদেশৰ পৰা খাদ্য সম্ভাৰ অসমত প্ৰৱেশ কৰে যাহ যোৱাৰ এটা প্ৰধান উপায় কি যাহ যোৱাৰ এটা প্ৰধান উপায় হ'ল ভাষা গ্ৰহণ তো এইখিনি আছিলে আজিৰ প্ৰশ্নৰ উত্তৰ যদি ভিডিঅ'টো ভাল লাগি থাকে এটা লাইক কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা নেক্সট এনেকুৱা কুৱেশ্যন পাবলৈ থ্যাংক ইউ